হাই ফ্ৰেণ্ডছ, আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে বিশেষ একো নহয়, আৰু এটা নতুন কবিতা, নতুন গল্প, নতুন ভাষা। আশা কৰোঁ আদৰি ল'ব, ভুল হ'লে ক্ষমা কৰিব, মৰমবিলাক দি থাকিব। অঘটন ঘটিছে, মনৰ অবাধ্য হৈও যেন তেওঁক ভাল পোৱা হৈছে। বাৰে বাৰে তেওঁ আহি বুজাইছে, ভাল পাব নোৱাৰোঁ তোমাক। সাধ্য নাই যেন মোৰ জোৰকৈ প্ৰতিবাদ কৰি কম তেওঁক, কিয় মোক ভাল পাবলৈনো নোৱাৰা তুমি। অঘটন ঘটিছে মোৰ মনত, সঁচাকৈ অঘটন ঘটিছে মোৰ মনত। শীতৰ সেমেকা ৰাতিটোত উফন্দি উঠিছে মনটোৱে তেওঁক বিচাৰি, তেওঁৰ সঁহাৰি বিচাৰি। কিন্তু এয়া যেন সম্ভৱ নহয় এয়া সম্ভৱ। তেওঁৰ জীৱনত মই এটা অসম্পূৰ্ণ পৃষ্ঠা মাথো। বাৰে বাৰে ধিক্কাৰ দিছোঁ নিজক, সান্তনা লৈছোঁ নিজেই। খেলি মেলি লগা ভালপোৱাখিনি সযত্ন কৰি থৈছোঁ একাষত। তথাপি তেওঁক এৰিবলৈ সাধ্য নাই মোৰ, কিনো ইমান আছে কষ্ট ল'বলৈ। যিজনে মোক আপোন বুলি নাভাবিলেই কেতিয়াও, সেইজনৰ বাবে কষ্ট লোৱাটো জানো মোৰ নিজৰে ভুল নহয়? সেইজনক ভাল পোৱাটোতো মোৰেই দুখ ন? বাদ দিয়া বুলি যদি বাদ দিব পাৰিলোঁ হয়, মা কছম সঁচা কৈছোঁ, কাহানি বাই মই তেওঁক এৰি দিলোঁ হয়। হৃদয়ৰ পৰা নিগৰি অহা ভাল পোৱাবোৰে একো নিবিচাৰে, একো নুবুজেও। এই অভিমানী মনটোৱে হাজাৰ অপমান সহ্য কৰিলেও তেওঁক যেন পাহৰিবলৈ প্ৰস্তুত নহয়। কি যে কৰিম কোৱাচোন? ভালপোৱাখিনি তেওঁৰ নামতেই উচৰ্গা কৰি দিলোঁ আজীৱনলৈকে। ধন্যবাদ। কেনে পালে, যদি কিবা ভুল হ'ল জনাব। আশা কৰোঁ অলপ মন দি শুনিব।